Hello friends, welcome back to our YouTube channel Hahi Dhemali. আমি ফিল্মৰ যেতিয়া অডিশন দিবলৈ যাওঁতে আমাৰ কেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় তাৰ বাবে আমি এটা ভিডিঅ' সাজু কৰিছো বনাবলৈ আৰু এই ভিডিঅ'টো আপোনালোকে চাব প্ৰথমৰ পৰা শেষলৈকে চাব চাই পেলাই যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টাইম হ'ল ষ্টাৰ্ট কৰিব পাৰো পাৰা সব ভিডিঅ'টো চাই লওক গাইছ একেলগে চাই লওক আমাৰ এটা অডিশন হ'ব লাইক কেমেৰা অ্যাকশন এই নামটো মাতক বৰা প্ৰথম কি আছিল আজি আমাৰ ফিল্ম অডিশনৰ ফাৰ্স্ট ৰাউন্ড গতিকে ফাৰ্স্ট ৰাউন্ডত আমি নাম ঘোষণা কৰিব ওলাইছো নিমন্ত্ৰণ কৰিব ওলাইছো নাম আমাৰ ফাৰ্স্ট প্ৰতিযোগী দীপজ্যোতি বৰা তেওঁক আমাৰ ষ্টুডিঅ'ত অতি সোনকালে বিচৰা হৈছে নমস্কাৰ ছাৰ নমস্কাৰ তামাম ওপৰত আছিল খালি কি পঢ়ি আছা বৰ্তমান মই কিতাপে পঢ়ি আছো মানে কিতাপ নহয় মানে তুমি কোন ক্লাছত পঢ়ি আছা কিবা পঢ়িছা নে নাই পঢ়ি আছো বৰ্তমান কোন শ্ৰেণীটো কি মানে শ্ৰেণীটো আপোনাৰ মই এই BA 4th চেম বাৰু একো হ'ব আৰু এইটো হ'ব বাৰু এতিয়া আগতে এক্টিং কৰিছা নে ক'ৰবাত এক্টিং মই তেনেকৈ ধৰণৰ কৰা নাই হাঁহি ধেমালি কৰিছা বুলি শুনিছোঁ নে তাৰ বাহিৰে এনে তাৰ ধৰক মই এনে সৰুৰ পৰা নাটক কিবা কিবি এইবিলাক কৰোঁ আৰু এতিয়া এনে মানে কি আগ্ৰহী হৈছা নেকি আমাৰ ফিল্মত কৰি ফিল্মত কৰিবৰ কাৰণে আগ্ৰহী তেনেকুৱা ধৰণৰ এটা কথা আহি পৰিছে তুমি কি সন্ধান বুজি নোপোৱা নেকি ইমান ডাঙৰ মানুহৰ লগত কথা কিয় হ'ব আপুনি কৈছোঁ কিয় হ'ল এতিয়া কোৱা অলপতো শিষ্টাচাৰ থাকিব লাগিব এই একো বুজি নাপায় কি পঢ়িছা নে এনেই কিবা কৰি আছে ভগৱান জানে বাৰু কি এক্টিং কৰিবি হ'ব বাদ দিয়া তোমাক এতিয়া আমি আগবাঢ়ো কামত এতিয়া মানে কি তোমাক আমি এটা লাইন দিম হাঁহিলে তুমি মুকুতা মণি কৰে এই লাইনটো তুমি অসমীয়াত হিন্দীত ইংৰাজীত আৰু বেংগলী ভাষাত তুমি নিজৰ ষ্টাইলত কৈ দিয়া চাৰিটা ভাষাত ভংগী ভংগী দি পেলাই তুমি দেখুৱাচোন ছাৰ আপুনি কি কৰিলে অসমীয়া ডাইলগটো হাঁহিলে তুমি মুকুতা মণি কৰে হয় এইটো তুমি অসমীয়াত হিন্দীত ইংলিছত আৰু বেংগলীতে চাৰিটা ভাষাত ক'ব লাগে থিয় হৈ লোৱা তুমি অভিনয় কৰি দেখুওৱা এইটো কৈ পেলাই কেনেকুৱা ষ্টাইলত তুমি ক'ব পাৰা চকীখন অঁতৰাই দিবা চকীখন অঁতৰাই দিবা পিছত থৈ দিবা লাইট কেমেৰা একশ্যন মই অসমীয়াত দেখাব লাগে হয় অসমীয়াত কোৱা প্ৰথমতে ঠিক আছে বাৰু কি হ'ল সময় বহুত কম সোনকাল কৰা অকণমান বেলেগ দিলে ভাল আছিল নেকি কি বেলেগ দিয়া যায় নহয় তুমি অডিশ্যন দিব আহিছা এইটো ক'বই লাগিব তুমি এইটোতে যদি তুমি এনেকে ভাগি যোৱা কেনেকে হ'ব ডাইৰেক্টৰে যিটো কৈছে সেইটোৱে ক'ব নাই এইটো এনেকৈ ক'বই লাগিব এইটো ক'বই লাগিব তুমি নহয় মানে এইটো অকণ জটিল লাগিছে আহিলা তুমি মুকুতা মণি কৰে হৈছে নে ছাৰ এইটো অসমীয়া এইটো এতিয়া তুমি হিন্দীত দেখুওৱা হাঁহিলে তুমি মুকুতামণি কৰে কেনে ধৰণৰ হ'ব হৈছে নাই আমি হিন্দীত পৰিৱেশন কৰি তুমি দেখুৱাই দিয়া হৈছে নাই পিছত চিলেকশ্যন হ'ব এতিয়া সুধিলাম নাই তুমি हंस के मुकुता मणि हो ही पड़ता है তেনেকে কৰি দিলে ছাৰ এতিয়া মই ইংলিছটো গাইছো শুনক You are hustling to মুকুতা মণি কৰে ছাৰ মই তেলেগুতহে ক'ব পাৰিম ছাৰ মই মোবাইলটো নাই বঙালীটো মই নোৱাৰিম কোৱাচোন এনে হাঁচ মৰ্ণিং মৰ্ণিং তাৰমানে মানে হাঁহিলে তুমি মুকুতা মণি কৰে আচ্ছা বাৰু যোৱা তুমি যোৱা হয় নেক্সট কোন নেক্সট আহিব বাপজন সোনকালে বাপজনে আমাক আজি কি এক্টিং কৰি দেখুৱাবা তুমি পৰিৱেশন কৰা হয় মানে ছাৰ মই মানে আজি তেনেকে একো কৰিব অহা নাছিলে এই অডিশ্যন বুলি ক'লে যে বুকখন ধপ কৰে আৰু দেই তোমাৰ মানে কি তোমাৰ নিজস্ব প্ৰতিভা কি আছে এক্টিঙৰ ওপৰত সেইটো আমি চাব বিচাৰিছোঁ গতিকে তোমাৰ ফালৰ পৰা কিবা অলপ এক্টিং কৰি পেলাই আমাক দেখুৱা লাইট কেমেৰা একশ্যন ছাৰ মই কিন্তু এনেকে এক্টিং কৰোঁ দেই ছাৰ বেয়া ছাৰ আমাৰ বাইদেউ পৰা এক্টিং কৰে মিছা ক'লে কিনা ল'ব ছাৰ আৰু মই জানাত এক্টিং জানো অকণমান জানো আৰু দেই ছাৰ মই অমিতাভ বচ্চনৰ হেৰি এটা ডাইলগ এটা মাতো নেকি মাতো
रिश्ते में तो हम तुम्हें बाप लगते हैं सर केनेকুৱা পালে ছাৰ বাপজন তুমি এতিয়া যি এক্টিং দেখুৱালা এইটো মদৰ প্ৰতিভা দেখুৱালা এতিয়া তোমাৰ পৰা আমি বেলেগ কিবা আশা কৰিছো বেলেগ কিবা দেখুৱাচোন মই নাগিন ডেন্স এটা দেখাম বুলি ভাবিছো দেখাম ঠিক আছে ছাৰ ঠিক আছে হ'ব ন ছাৰ হ'ব ন এই বাপে কি দেখাইছে মানে কি এক্টিং মানে মাটিয়ে বালিয়ে চুচৰি বাগৰি মানে এক্টিং মানে কি কৰিছে হ'ব তুমি যোৱা নেক্সট সীমান্ত শইকীয়া ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ নমস্কাৰ ভাইটি এই কেমেৰাত কোনো চেণ্টাৰ পইণ্ট নাহে নহয় ছাৰ প্ৰথম লাইফত প্ৰথমবাৰৰ বাবে অডিশ্যন দিব আহিছোঁ ছাৰ ঠিকে আছে বাৰু আগতে দুজন মানে দেখাইছে যিহে দেখাইছে নহয় এতিয়া তোমাৰ পৰা আশা কৰিছা তুমি কিবা এটা ভাল কৰিবা বুলি তুমি লাষ্ট আৰু তোমাকে আমি অকণ যদি ভাল পোৱা তেনেহ'লে চান্স এটা কিবা এটা আছে হ'ব ছাৰ হ'ব ছাৰ ভাইটি হেৰি এতিয়া তুমি হেৰি কৰা অসমৰ এজন মানে কি ফেমাছ মানে চেলিব্ৰিটিৰ অকণমান এক্টিং এটা কৰি পেলাই আমাক দেখুওৱা তুমি যাকে বেছি ভাল পোৱা তেওঁৱে অকণমান এক্টিং কৰি পেলাই দেখুওৱা You are a doctor, I'm a driver. We fell in love with each other. You are a doctor, I'm a driver. We fell in love with. ভাইটি এইটো কাৰ এক্টিং আছিল মিষ্টাৰ ৰাজকুমাৰ আমাৰ অসমৰ এজন চেলিব্ৰিটি ইউটিউবাৰ शराब पीने के पहले मुझे निशा होता है शराब पीने के बाद मुझे निशा चल जाता है मैंने भाग जाता है सर ঠিক আছিলে লাগে প্ৰথমতে অকণ ঠিক আছিল আজি যিকেইটা পালোঁ চব একেই কোম্পানী দেখিছোঁ নাই তো নহ'ব ইমান কষ্টকৈ ভোজপুৰি ফিল্ম এখন কৰিম বুলি ভাবিলোঁ এতিয়া এক্টৰ নাই